আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতু। দর্শক বন্ধুসকল, আজি মই ইয়াত উদ্দেশ্য সফলতা প্ৰাপ্ত হোৱাৰ কাৰণে আৰু জেলৰ পৰা ৰেহাই পোৱাৰ কাৰণে এটা যোজনা আপোনালোকক লগত শ্বেয়াৰ কৰিম। এইটো নক্সাৰ জৰিয়তে আপুনি যিটো আপোনাক দিম আজি, এইটোৰ কাৰণে আপুনি হয়তো বহুত চেষ্টা কৰিছে ইউটিউবত, কিন্তু পাই থকা নাই। যি কি নহওক, যিকোনো কঠিন সমস্যা নহওক কিয়, আপোনাৰ এইটো যিটো আপোনাক দিব বিচাৰিছোঁ, ইয়াৰ জৰিয়তে আপুনি কঠিনতকৈ কঠিন সমস্যাৰ পৰা আপুনি মুক্তি পাব পাৰিব ইনশাল্লাহ। প্ৰথমে কথা হ'ল যে যিকোনো উদ্দেশ্য সফলতা প্ৰাপ্তৰ কাৰণে বা জেলৰ পৰা ৰেহাই পোৱাৰ কাৰণে আপুনি কোৰআন শৰীফৰ সূৰা আনফাল 7 বাৰ আপুনি পঢ়িব। প্ৰত্যেক দিনাই আপুনি 7 বাৰকৈ পঢ়িব। তেতিয়াহ'লে উদ্দেশ্য সফলতাৰ কাৰণে এইটো মহৌষধ, আৰু জেলৰ পৰা ৰেহাই পোৱাৰ কাৰণে এইটো এটা মহৌষধ। আপোনাৰ কোনোবা যদি জেলত আছে, তেতিয়াহ'লে তেওঁক অন্ততপক্ষে সূৰা আনফাল পঢ়াওক। 7 মৰ্তবা যদি তেওঁ প্ৰত্যেক দিন পঢ়ে, কিছুদিনৰ ভিতৰতে ইনশাল্লাহ তেওঁ জেলৰ পৰা ৰেহাই পাব। এতিয়া কথা হ'ল যে যিটো নক্সা আপুনি চাইছে, এইটো খুবেই পুৰণা এটা কিতাপৰ পৰা দিয়া হৈছে আপোনাক। এই নক্সাটো আপুনি সুন্দৰকৈ লিখিব লাগিব, যিকোনো কঠিন সমস্যাৰ পৰা যদি আপুনি ৰেহাই পাব বিচাৰিছে। আপোনাৰ এইটো কাম কৰিবলৈ হ'লে প্ৰথমে শৰীৰটো পাক চাফ কৰি ল'ব লাগিব, কাৰণ যিহেতুকে আপোনালোক জানে যে আল্লাহ সুবহানাহু তাআলা পবিত্ৰ, তিনি পবিত্ৰ বস্তুকে আল্লাহ গ্ৰহণ কৰে। আপুনি পবিত্ৰ হ'ব লাগিব, তেতিয়াহ'লে আপোনাৰ কাৰ্যটো গ্ৰহণযোগ্য হ'ব। সফলতাৰ কাৰণে আপুনি সুন্দৰ পৰিপাটি কৰি এই নক্সাটো লাল কলমৰ কালেদি এটা কাগজত লিখি ল'ব। লিখি কেনে এটা মাদলিত ভৰাই নিজৰ লগত ৰাখিব, ইনশাল্লাহ সফলতা প্ৰাপ্ত হ'ব।